SBI, Domino's, Audi, Toyota, Nike, Samsung, Adidas, Puma, Amazon and BMW. এইবোৰ লগতো সদায় আমি দেখি থাকোঁ। আপোনালোকে জানেনে যে ডাঙৰ ডাঙৰ কোম্পানীবোৰৰ যিবোৰ লগো আছে তাৰ পাছত বহুত লুকাই থকা কিছুমান মিনিং আছে। এইটো ভিডিঅ' চোৱাৰ পাছত আপোনালোক নিজে আচৰিত হ'ব যে এইবোৰ লগতো আমি সদায় দেখি থাকোঁ, কিন্তু আজিহে গম পাইছোঁ আচল অৰ্থ এইটো বুলি। তো আপোনালোকক বৰ নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1ত আছে SBI, ৱৰ্ল্ডৰ ডাঙৰ বেংকৰ ভিতৰত এটা SBI মানে ষ্টেট বেংক অফ ইণ্ডিয়া। ইয়াৰ যিটো হিউজ ব্লু পাৰ্ট আছে সেইটোৱে বেংকটো কিমান ডাঙৰ সেইটো ছিগনিফাই কৰিছে, আৰু মাজত যিটো বগা পাৰ্ট আছে সেইটোৱে কমন পিপলক ছিগনিফাই কৰিছে, মানে বেংকৰ কাষ্টমাৰবোৰক ছিগনিফাই কৰিছে। মানে বেংকে এইটো বুজাইছে যে ইমান ডাঙৰ বেংকৰ ছাইজৰ সলনি কমন পিপল কিমান ইম্পৰ্টেণ্ট হয়, আৰু এইখিনিৰ পৰাই এটা বেংক কমপ্লিট হয়। আৰু এটা মিনিং বুজাইছে ইয়াৰ লগটোৱে, সেইটো হৈছে কি হ'ল। আপোনালোকে স্ক্ৰীনত দেখিছে এই লগত যেন চাবি এটা সোমাই যাব। এইটো তিনিটা বস্তু ছিগনিফাই কৰিছে, মানে ছেফটি, ছিকিউৰিটি আৰু ষ্ট্ৰেংথ। মানে আপোনালোকৰ পইচা এই বেংকত ছেফ আছে এইটো বেংকে ক'ব বিচাৰিছে। এইটো লগো শেখৰ কামাতে ডিজাইন কৰিছিল 1971ত। তেতিয়াৰ পৰাই আজিলৈকে SBI লগো একেই আছে। তাৰ আগত SBI লগো আছিল এইটো, এজোপা গছ। নাম্বাৰ 2ত আছে ডমিন'জ পিজ্জা। ইয়াৰ লগতো চাই এইটো প্ৰশ্ন মনলৈ নিশ্চয় আহিব যে তিনিটা ডট কিয় থাকে। আচলতে ইয়াৰ ৰাইটত যিটো ডট আছে সেইটোৱে ডমিন'জ পিজ্জাৰ ফাৰ্ষ্ট ফিজিকেল ষ্ট'ৰটো বুজাইছে, আৰু লেফ্ট ছাইডত যি দুটা ডট আছে সেইটোৱে বুজাইছে ইয়াৰ প্ৰথম দুটা ব্ৰাঞ্চ। ডমিন'জৰ অ'নাৰ টম মনাংগানে প্ৰথম ব্ৰাঞ্চ দুটা কেইমাহমানৰ ভিতৰতে খুলিছিল, মানে বহুত কম সময়তে খুলিছিল। আৰু ইয়াৰ আচল কথাটো হ'ল তিনিটা ডটছৰ মিনিং হৈছে ডমিন'জৰ প্ৰথম তিনিখন ষ্ট'ৰ। প্ৰথমতে ডমিন'ছে যিমানেই ব্ৰাঞ্চ খোলে সিমানেই ডটছ এড কৰা কথা আছিল লগোত, কিন্তু আমি চবেই জানো যে ইমান কম সময়ৰ ভিতৰত ইমানেই ব্ৰাঞ্চ খোল খাই গ'ল যে লগোত ইমান ডটছ লগোৱাটো সম্ভৱ নহয়। এতিয়াৰ কথা ক'বলৈ গ'লে ডমিন'ছে প্ৰায় 17,000ৰ ওপৰত ব্ৰাঞ্চেছ খুলি থৈছে অল অভাৰ দি ৱৰ্ল্ডত, আৰু অনলাইনত মিলিয়নছত চেল হয় ডমিন'ছৰ পিজ্জা। 2012ত ডমিন'ছৰ পৰা পিজ্জা শব্দটো উঠাই দিয়া হ'ল, কাৰণ চবেই গম পায় ডমিন'ছত যে অকল পিজ্জা বনায়। এইটোৰ পৰাই গম পোৱা যায় কোম্পানীৰ কিমান কনফিডেঞ্চ। নাম্বাৰ 3ত আছে টয়োটা। টয়োটা কাৰ কোম্পানী। আপোনালোকে চবেই এই কোম্পানীৰ বহুতো কাৰ দেখিছে। ইয়াৰ যিটো লগো আছে ক'বলৈ গ'লে পৃথিৱীৰ চবতকৈ ধুনীয়া লগো বুলিয়ে ক'ব লাগিব। এই লগোত আপুনি ভালকৈ চালে গম পাব TOYOTA গোটেইকেইটা লেটাৰে ইয়াত আছে। আপুনি স্ক্ৰীনত দেখিছে গোটেই স্পেলিঙে আছে, মানে অল ইন ওৱান। নাম্বাৰ 4ত আছে নাইকি। নাইকিৰ যিটো ফেমাছ শ্বু চিম্বল, যিটো টিক মাৰ্কৰ নিচিনা, এইটোৱে কুইকনেছ মানে ফাষ্ট আৰু এথলেটিজিমক বুজায়। ইজিকৈ ক'বলৈ গ'লে ফাষ্টনেছক বুজায়। নাইকিৰ ব্ৰেণ্ড ভেলু প্ৰায় $34 to $35 বিলিয়ন। কিন্তু আপোনালোকে জানিব পালে আচৰিত হ'ব, ইয়াৰ যিটো লগো সেইটো বনাওঁতে মাত্ৰ 2500 টকাহে খৰচ হৈছিল। 1971ত কাৰলিও ডেভিডছন নামৰ এগৰাকী মহিলাই এইটো ডিজাইন কৰিছিলে। 1971ত ইয়াৰ লগো ডিজাইন হৈছিল, কিন্তু 1983ত যেতিয়া নাইকি কোম্পানী পূৰা হিট হৈ গ'ল তেতিয়া ডেভিডছনক নাইকি কোম্পানীয়ে এটা পাৰ্টি দিলে আৰু তেওঁক এটা গল্ডেন ৰিং দিলে, যিটো নাইকিৰ লগো চিম্বলত আছিল, মানে টিক মাৰ্কৰ নিচিনা আছিল ৰিংটো। আপোনালোকে স্ক্ৰীনত দেখিছেই। আৰু তেওঁক নাইকি কোম্পানীৰ 500 শ্বেয়াৰ্ছ ফ্ৰীকৈ দিলে। ইমানখিনি দি তেওঁক এটা ধুনীয়া সন্মান জনালে নাইকি কোম্পানীয়ে। নাম্বাৰ 5ত আছে আউডি। ৱৰ্ল্ডৰ লাক্সাৰী কাৰৰ ভিতৰত এটা কোম্পানী, যোনটো নাম হৈছে অডি। ইয়াৰ লগোটো আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত দেখিছেই। আপোনালোকে জানেনে ইয়াৰ লগোত যি 4টা ৰিং আছে, এই 4টা ৰিঙে 4টা বেলেগ বেলেগ কোম্পানীক বুজায়, যোনকেইটা কোম্পানীৰ নাম হৈছে হৰ্ছ, অডি, DKW আৰু ৱেণ্ডাৰাৰ। এই 4টা কোম্পানী 1932 ইয়েৰত একেলগ হৈ গৈছিল, কিন্তু এই 4টা কোম্পানী 1932 আগত বেলেগ বেলেগ কাম কৰিছিল, তাৰ পাছতেই একেলগ হৈ গ'ল, আৰু ইয়াৰ হেড অডিক দিয়া হ'ল, যাৰ পাছতেই অডিৰ ইমান ধুনীয়া লগো এটা বনিল। নাম্বাৰ 6ত আছে ছেমছাং। সৰুৰ পৰাই আমি শুনি আহিছোঁ ছেমছাং কোম্পানীৰ ৱৰ্ডটো। ছেমছাং আচলতে কোনো ইংলিছ ৱৰ্ড নহয়, ই একচুৱেলি কোৰিয়ান ৱৰ্ডহে, আৰু দুটা শব্দৰ পৰা বনাইছে, ছেম আৰু চাং। ছেম মানে হৈছে 3 আৰু চাং মানে হৈছে ষ্টাৰ, মানে 3 ষ্টাৰ। কোৰিয়াত 3 নাম্বাৰটো বহুত পাৱাৰফুল বুলি মানে সকলোৱে। ছেমছাং যিটো ছেম আছে, যিটোৱে 3 বুজায়, সেইটো পাৱাৰক ৰিপ্ৰেজেণ্ট কৰে বুলি কোৰিয়ানসকলে ভাবে। নাম্বাৰ 7ত আছে এডিডাছ। এডিডাছৰ লগত যিটো ষ্ট্ৰাকচাৰ আছে আচলতে এইটো মাউণ্টেইনক বুজায়, আৰু মাউণ্টেইন মানে চেলেঞ্জক ৰিপ্ৰেজেণ্ট কৰে, যিবোৰ এথলেটিক্সে সন্মুখীন হয় ডেইলি লাইফত, আৰু এডিডাছৰ জোতা পিন্ধি সেই চেলেঞ্জখিনিক পাৰ কৰিবলৈ কয় এডিডাছে। সেইকাৰণে মাউণ্টেইনৰ লগো ৰাখিছে এডিডাছে, যাতে ৰানিং কৰোঁতে যিবোৰ চেলেঞ্জেছ আহে সেইবোৰক অতিক্ৰম কৰিব পাৰে, মানে এথলেটিক্সৰ লগত ৰিলেটেড।
নাম্বাৰ 8ত আছে এমাজন। আপোনালোকে সবেই দেখিছে এমাজনৰ এইটো লোগো। ইয়াত যিডাল এৰো আছে যিটো এ পৰা ষ্টাৰ্ট হৈ জেডত শেষ হৈছে। ইয়াৰ অৰ্থ এইটোৱে হ'ল যে এমাজনত A to Z প্ৰডাক্ট এভেইলেবল আছে। মানে আপোনালোকে যি বিচাৰে যিভাৱে যিকোনো বস্তু আমি ইমেজিন কৰোঁ সব এমাজনত এভেইলেবল আছে। আৰু এই য়েল্লো কাৰ্ভ লাইনডালে স্মাইলকো ৰিপ্ৰেজেণ্ট কৰে। মানে এমাজন কোম্পানীয়ে কাষ্টমাৰবোৰৰ মুখত সদায় এটা স্মাইল দিব বিচাৰে। নাম্বাৰ 9ত আছে পিউমা। পিউমা চিম্বলত এইটো কোনো বাঘ নহয়, এইটো হয় কোগাৰ। এইটো এনেকুৱা জন্তু যিটোৱে 80 km/h দৌৰিব পাৰে আৰু ইয়াৰ চাইণ্টিফিক নাম হয় পিউমা কনকলৰ। আৰু ই 20 to 40 ফিট দীঘলকৈ জঁপিয়াব পাৰে, মানে হৰাইজেণ্টেলি, যেনেকৈ আমি লং জাম্প মাৰোঁ, আৰু 18 ফিট ওপৰলৈকে জঁপিয়াব পাৰে। তো আপোনালোকে ৰিলেট কৰিব নিশ্চয় পাৰিছে চাগে কোগাৰ যিটো পুমাৰ লগত আছে ইয়াৰ চাইণ্টিফিক নামৰ লগতে পুমাই নাম আৰু লোগো বনাইছে। তো আমাৰ লাষ্ট নাম্বাৰ 10ত আছে BMW। আমি সবে সৰুৰ পৰা BMW গাড়ীখন দেখি আহিছোঁ। আপোনালোকে জানেনে BMW গাড়ীখনৰ ফুল ফৰ্ম কি, মানে BMW ফুল ফৰ্ম কি? BMW ফুল ফৰ্ম হৈছে B for Biracy, M for Motorio, W for Worky। এইটো যদি আমি ইংলিছত ট্ৰেন্সলেট কৰোঁ তেন্তে হ'ব ব্ৰাভিয়ান মটৰ ৱৰ্কছ। জাৰ্মানীৰ ব্ৰাভিয়াৰ নামৰ ঠাইত এইটো কোম্পানী অৰিজিনেট হৈছিল। ইয়াৰ লগৰ কথা ক'বলৈ গ'লে বহুতে কয় যে যিহেতু এইটো কোম্পানীয়ে আগতে এয়াৰক্ৰাফ্ট টেকন'লজি বনাইছিলে, মানে আগতে এয়াৰক্ৰাফ্টৰ ইঞ্জিন, জেট ক্ৰাফ্টৰ ইঞ্জিন আদিত কাম কৰিছিলে, সেইকাৰণে বহুত মানুহৰ মতে ইয়াৰ যিটো ব্লু পাৰ্ট আছে সেইটোৱে নীলা আকাশখন বুজায় আৰু যিটো হোৱাইট পাৰ্ট আছে সেইটোৱে জেট প্লেনৰ প্ৰপেলাৰ কেইখনক বুজায় বুলি মানুহে বিশ্বাস কৰে। কিন্তু আপোনালোকক কওঁ যে এইটো মিছা কথা, ময়ো আগতে সেইটোৱে বিশ্বাস কৰিছিলোঁ। আচলতে BMW কোম্পানীয়ে নিজৰ অফিচিয়েল ৱেবছাইটত কনফাৰ্মছ কৰিছে যে এইটো লোগো ব্ৰাভিয়াৰ যিখন ফ্লেগ আছে সেই ফ্লেগৰ ৰং বুজায়। ব্ৰাভিয়াৰ য'ত এই কোম্পানী জন্ম হৈছিল, মানে এই কোম্পানীটো য'ত অৰিজিনেট হৈছিল, নামতেই আছে ব্ৰাভিয়ান মটৰ ৱৰ্কছ। সো বন্ধুসকল, এইখিনিয়ে আছিলে আজিলৈ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব, যিটো 1 ছেকেণ্ডতকৈ কম সময় লাগিব, আৰু শ্বেয়াৰ নিশ্চয় কৰিব। যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰি যাব আৰু বেল আইকনটো অন কৰি যাব, যাতে আহিবলগীয়া ভিডিঅ' আপুনিয়ে প্ৰথম পায়। থেংক ইউ।